যোৱা বছৰৰ যি 18 ছেপ্টেম্বৰত ভুৱা এনকাউণ্টাৰ হৈছিলে জুংচাৰ মুছাহাৰী আৰু জনক ব্ৰহ্মৰ সেই ঘটনা সম্পৰ্কে যি ওৱান মেন কমিশ্যন গঠন কৰি দিয়া হৈছিলে তাৰ আজি দ্বিতীয়বাৰৰ বাবে শুনানি আছিল। ইয়াত আমাকো আমন্ত্ৰণ জনোৱা হৈছিলে। বড়ো উইমেন জাষ্টিছ ফৰামৰ তৰফৰ পৰা আমি আজি শুনানিত উপস্থিত হৈছোঁ আৰু যিজন কমিশ্যনৰ যিজন চেয়াৰপাৰ্চন তেওঁ জয়ন্ত নালেকৰ তেখেতে আজি শুনানিটো গ্ৰহণ কৰিছে। আমি আমাৰ ক'বলগীয়াখিনি কৈছোঁ, যিহেতু আমি বিশ্বাস কৰোঁ যে এইটো সম্পূৰ্ণৰূপে ভুৱা এনকাউণ্টাৰ আছিল, ফেক এনকাউণ্টাৰ আছিল। তাৰ সকলো প্ৰমাণ আমি আমাৰ ফালৰ পৰা আমি দিছোঁ আৰু আমি আশা কৰিম এই যি অন্যায়ভাৱে ফেক এনকাউণ্টাৰ কৰা হৈছিলে ইয়াৰ যথোচিত আমি বিচাৰ পাম বুলি। কাৰণ প্ৰতিটো কথা আৰম্ভৰ দিনৰ পৰাই তেওঁলোকৰ এক্সিডেণ্ট হোৱাৰ পৰা ফেক এনকাউণ্টাৰ কৰালৈকে তেওঁলোকৰ ডেড বডি, তেওঁলোকৰ হাতত দিয়া দুটাকৈ পিষ্টল, 8টাকৈ হেণ্ড গ্ৰেনেড, সেই তালৈকে সকলোবিলাক ফেক আমি যিখিনি দেখোঁ। কাৰণ তেওঁলোক 10 ঘণ্টাতকৈ বেছি পুলিচৰ হাতত আছিল। তাৰপিছত তেওঁলোকক হাতত হেণ্ডকাফ দি পেলাই জংঘল এৰিয়াত লৈ যোৱা হৈছিল। তাৰপিছত যি ল'ৰা দুটাই 10 ঘণ্টাতকৈ বেছি পুলিচ থানাত, 2টাকৈ পুলিচ থানাত আছিল, ইমানখিনি পুলিচৰ মাজত আছিল, তেওঁলোকৰ হাতৰ পৰা কেনেকৈ 8টা গ্ৰেনেড পিছত উদ্ধাৰ কৰিলে, কেনেকৈ 2টা পিষ্টল আকৌ উদ্ধাৰ কৰিলে, তেওঁলোকক হেণ্ডকাফ লগাই পেলাই জংঘলত নিয়া হৈছিলে, তেওঁলোক কেনেকৈ আকৌ পলাবলৈ চেষ্টা কৰিলে, তেওঁলোক আকৌ কেনেকৈ পুলিচক মানে নিজৰ সেই পিষ্টলেৰে মাৰিবলৈ উদ্যত হ'ল, কেনেকৈ, কাৰণ তেওঁলোকৰ হাতত হেণ্ডকাফ আছিল। গতিকে সকলো ফালৰ পৰা চালে এইটো কোনো ধৰণেই মানে বনাব বিচৰা হৈছে যদিও কাহিনীটো এইটো মিলাব পৰা নাই। হয়তো কোনোবাই ক্ৰেডিট ল'বৰ কাৰণে কৰিব বিচাৰিছিল বা আমাৰ ল'ৰাবিলাকক মানে হিংসাৰ পথত আকৌ ঠেলি দিবৰ কাৰণে হয়তো সেইবিলাক কৰা হৈছিলে। গতিকে আমি গোটেই ঘটনাটো নিন্দা কৰিছোঁ। আৰু এটা ডাঙৰ কথা আমি ইয়াত কৈছোঁ যে যদি আমি ধৰি লওঁ যে ULBৰ সদস্য তেওঁলোক আছিল, তেনেহ'লে তেওঁলোকক এনেকুৱা ধৰণৰ অস্ত্ৰধাৰী সংগঠনৰ ল'ৰা বুলি ধৰি লোৱাৰ পিছত তেওঁলোকক হত্যা কৰি তেওঁলোকৰ ঘৰৰ মানুহক চৰকাৰে কেনেকৈ চাকৰি দিব পাৰিলে, সেইটো কণ্ট্ৰডিক্টৰী বিষয়। কাৰণ তেনেকুৱা সশস্ত্ৰ সংগ্ৰামীসকলক যদি কেতিয়াবা হত্যা কৰা হয়, এনকাউণ্টাৰত মৃত্যু হয়, তেওঁলোকৰ ঘৰৰ মানুহক কেতিয়াও পাৰ্মানেণ্ট হওক বা টেম্পৰাৰী হওক বা ডেইলি বেচিছত কেতিয়াও চৰকাৰে চাকৰি দিব নোৱাৰে, নিদিয়ে। যদি কেতিয়াবা এগ্ৰিমেণ্ট হ'ল গভৰ্ণমেণ্টৰ লগত, পিচ প্ৰচেছত আহিল আৰু সম্পূৰ্ণৰূপে পিচ একৰ্ড হ'ল, তেতিয়া চৰকাৰী নিয়ম অনুযায়ী তেওঁলোকক যি দিব পাৰে সেইখিনি দিয়ে। কিন্তু তেনেকুৱা সংগঠনৰ ল'ৰাক যদি হত্যা কৰা হয়, তেওঁলোকৰ ঘৰৰ মানুহক কেতিয়াও চাকৰি দিব নোৱাৰে, সেইটো নিয়মৰ পৰিপন্থী হয়। সেইটো মানে কৈয়ে দিয়া হৈছে যে তেওঁলোক উগ্ৰপন্থী সংগঠনৰ সদস্য নহয়। গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা আছে যিবিলাকেই মানে তেওঁলোকৰ বিপক্ষে কৈ আছে, তেওঁলোকৰ বিপক্ষে মানে কথাবিলাক দেখুৱাই আছে। সেইকাৰণে ইমান অন্যায়ভাৱে যিখিনি ঘটনা কৰা হৈছে সেই ঘটনাটোৰ ভালদৰে এতিয়া বিচাৰ হ'ব লাগে। তেওঁ ভালকৈ শুনিছে কথাখিনি, তেওঁ আমাক সুধিছে কিছুমান কথা ক্লিয়াৰ হ'বৰ কাৰণে। আৰু আমাৰ এটা আমি কৈছোঁ যে আমাৰ বড়ো ৰাইজৰ মাজত এটা প্ৰশ্ন আজিও থাকি গ'ল যে ULB যদি সঁচাকৈয়ে গঠন কৰিছিলে তেনেহ'লে সেই ULBৰ ল'ৰাবিলাক চাৰেণ্ডাৰ কৰা বুলি আমি জানো। এমাহো নাথাকিল, কিন্তু কোনে আচলতে কি কাৰণত গঠন কৰি দিছিলে? আমাৰ মাজত অশান্তি আনিবৰ কাৰণে এইটো গঠন কৰি দিছিল নেকি? আৰু যদি সঁচাকৈয়ে আছিলে তেনেহ'লে চাৰেণ্ডাৰ কৰাৰ পিছত 20 দিন নে 18 দিনৰ পিছতে চাৰেণ্ডাৰ কৰিছে। সেই সংগঠনৰ প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী কোন আছিল সেইখিনিও আজি আমি নাজানো। এইটো আমাৰ কাৰণে হাথৰ হৈ থাকিল। আৰু সেই হাথৰ হৈ থকা সংগঠনৰ নামত এনেই জুংচাৰ মুছাহাৰী আৰু জনক ব্ৰহ্ম জীৱন দিবলগীয়া হ'ল। গতিকে আমি আশা কৰিছোঁ এতিয়া এই ওৱান মেন যিটো কমিশ্যন দিছে, এই কমিশ্যনৰ জৰিয়তে তেওঁলোকে বিচাৰ পাব আৰু তেওঁলোকৰ আত্মাই শান্তি পাব।